নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি বিশেষ বিষয় এটা লৈ পিনে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি আমি আলোচনা কৰিব লোৱা বিষয়টোৱে হৈছে শিশুৰ বৌদ্ধিক মানসিক তথা সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত খেলা ধূলাই কেনেধৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই সম্পৰ্কে জানিবলৈ বা এই সম্পৰ্কে আলোচনা কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহকচোন আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। আমি জানো যে শিশু অৱস্থাতে যদি আমি তেওঁলোকক শাৰীৰিক মানসিক বিকাশৰ বা সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত গুৰুত্ব নিদিওঁ, তেনেহ'লে পিছৰ অৱস্থালৈ তেওঁলোকে পিছৰ জীৱনকাললৈ তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো গুৰুত্বহীন হৈ পৰিব বা তেওঁলোকৰ সেই পিছৰ অৱস্থাত আমি গুৰুত্ব দি একো আমি সুফল নাপামগৈ। গতিকে আমি এই শিশু অৱস্থাতে তেওঁলোকক খেলা ধূলাৰ জৰিয়তে, যিটো আজিকালি খুব কমি আহিছেগৈ, সেই খেলা ধূলাৰ জৰিয়তে আমি এই শিশু অৱস্থাতে তেওঁলোকক খেলা ধূলাৰ মাধ্যমেৰে তেওঁলোকক বিকাশসমূহ কেনেধৰণে বৃদ্ধি কৰিব পাৰে। শিশু আৰু খেল দুটা ওতঃপ্ৰোত বিষয়, দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। শিশু মাত্ৰই খেল খেলি ভাল পায় আৰু শিশুৱে খেলৰ সেই প্ৰবৃত্তিটোৱে জৰিয়তে তেওঁলোকক কেনেধৰণে বিকাশত তেওঁলোকৰ শাৰীৰিক মানসিক বা আমি গোটেই সৰ্বাংগীন বিকাশ কেনেদৰে বৃদ্ধি কৰিব পাৰোঁ, এই ভিডিঅ'টোৰ জৰিয়তে আমি চাৰিবিধ খেলৰ বা 4 প্ৰকাৰৰ খেলৰ জৰিয়তে আমি কেনেধৰণে তেওঁলোকৰ বিকাশ বৃদ্ধি কৰিব পাৰোঁ সেই সম্পৰ্কে আমি আজি বেছি সময় আৰু দীঘলীয়া নকৰি আমি এই খেলসমূহ কেনেধৰণে প্ৰস্তুত কৰিব পাৰি বা কি 4 প্ৰকাৰৰ খেল আছে বা কি 4 প্ৰকাৰৰ খেলৰ জৰিয়তে তেওঁলোকৰ শিশুসকলৰ সৰ্বাংগীন বিকাশ ঘটাব পাৰি সেই সম্পৰ্কে জানো আহোঁ। শিশুসকলৰ খেলৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ খেল পাওঁ আৰু এই খেলবোৰৰ ভিতৰত আমি প্ৰধানকৈ 4টা ভাগত ভাগ কৰি ল'ব পাৰোঁ। আমি প্ৰথম ভাগটো যদি ক'ব বিচাৰোঁ তেনেহ'লে ফিজিকেল প্লে বুলি ক'ব পাৰিম। ফিজিকেল প্লে হৈছে আউটডোৰ এক্টিভিটিজ, ইনডোৰ এক্টিভিটিজ হ'ব পাৰে, যি প্লে'ৰ জৰিয়তে, যি খেলৰ জৰিয়তে শিশুসকলৰ শাৰীৰিক বিকাশত যথেষ্ট সহায় কৰে। তেওঁলোকৰ মাছল ডেভেলপমেণ্ট, তেওঁলোকৰ শাৰীৰিক এক্সাৰচাইজ, ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি হয়। সেইকাৰণে সেই শিশুসকলক ফিজিকেল প্লে'টো কৰাব লাগে। আমি এইটো ধৰক ফিজিকেল প্লে'ৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ দৌৰা হওক, জাম্পিং হওক বা অন্যান্য এক্টিভিটিজ, আউটডোৰ এক্টিভিটিজ, ইনডোৰ এক্টিভিটিজ বা স্কিপিং হওক বা অন্য ধৰণৰ এক্টিভিটিজ তেওঁলোকক শাৰীৰিক ব্যায়ামসমূহ কৰাব লাগে। এইটো আমি ফিজিকেল এক্টিভিটিজ হিচাপে তেওঁলোকৰ ফিজিকেল প্লে হিচাপে ল'ব পাৰোঁ। এইটো হৈছে তেওঁলোকৰ খেলা ধূলাৰ প্ৰথম ভাগ। আৰু দ্বিতীয় ভাগটোত যদি আমি যাওঁ, দ্বিতীয় ভাগটোত ক'ব বিচাৰোঁ ক্ৰিয়েটিভিটি এক্টিভিটিজ, কনষ্ট্ৰাকটিভ এক্টিভিটিজ। ক্ৰিয়েটিভিটি বা কনষ্ট্ৰাকটিভ এক্টিভিটিজ, ক্ৰিয়েটিভিটিৰ জৰিয়তে বা কনষ্ট্ৰাকটিভ এক্টিভিটিজ যেনেধৰণে হ'ব পাৰে তেওঁলোকক ব্লগ কিছুমান আজিকালি বজাৰত মাৰ্কেটত বিভিন্ন ধৰণৰ ব্লগ পায়, ব্লগ কিছুমানৰ জৰিয়তে তেওঁলোকক ব্লগবিলাক সজাই পৰাই ধুনীয়াকৈ ল'ব দিব পাৰি। তেওঁলোকক এই নতুন কিবা চিন্তাধাৰা দি বিভিন্ন ধৰণৰ বস্তু বনাব দিব পাৰি, তেওঁলোকে চাই অহা বস্তুবিলাক বনাব দিব পাৰি। এই ক্ৰিয়েটিভিটি বা কনষ্ট্ৰাকটিভ এক্টিভিটিছৰ জৰিয়তে বা কনষ্ট্ৰাকটিভ প্লে'ৰ জৰিয়তে আমি তেওঁলোকৰ বৌদ্ধিক বিকাশ, মানসিক বিকাশ, তেওঁলোকৰ চিন্তা শক্তি বৃদ্ধি হ'ব, তেওঁলোকৰ ভাবিব পৰা ক্ষমতা বৃদ্ধি হ'ব। তেওঁলোকে যিবিলাক পাজল গেম আছে সেই পাজল গেমবিলাকৰ জৰিয়তে তেওঁলোকৰ কোনটো সঠিক কোনটো ভুল সেইটো বিচাৰ বুদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ সেইটো অলপ বৃদ্ধি হ'ব। গতিকে আমি প্ৰথমটো যেনেধৰণে ক'লোঁ ফিজিকেল প্লে, ছেকেণ্ডটো আমি তেনেধৰণে ল'ব পাৰোঁ কনষ্ট্ৰাকটিভ বা এই ক্ৰিয়েটিভিটি প্লে। আমি 3 নম্বৰ পইণ্টত ক'ব বিচাৰোঁ এটা আমি চেঞ্চুৰী প্লে হিচাপে ল'ব পাৰোঁ। চেঞ্চুৰী প্লে'টো এনেধৰণৰ যে মানুহৰ যিবিলাক চেঞ্চ অৰ্গেন থাকে, পঞ্চ ইন্দ্ৰিয় যিবিলাক থাকে, হাতেদি চুই, কাণেদি শুনি বা নাকেদি গোন্ধলৈ যিবিলাক পঞ্চ ইন্দ্ৰিয় থাকে, সেই পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে তেনেধৰণৰ এক্টিভিটিজ কিছুমান, তেনেধৰণৰ গেম কিছুমান আমি ডিজাইন কৰি ঘৰতে দিব পাৰোঁ। সেই গেম কিছুমানৰ জৰিয়তে তেওঁলোকে সেই এক্টিভিটিছৰ জৰিয়তে, সেই গেমবিলাকৰ জৰিয়তে তেওঁলোকৰ চেঞ্চ অৰ্গেনৰ জৰিয়তে তেওঁলোকৰ ভাবিব পাৰিব, তেওঁলোকৰ বৌদ্ধিক বিকাশ
তেওঁলোকৰ চিন্তা শক্তি বৃদ্ধি হ'ব আৰু লগতে কোঅৰ্ডিনেশ্যন যিবিলাক আমাৰ ইন্দ্ৰিয় থাকে চকুৱে হাতে বা মস্তিষ্কই বা হাতৰ কোঅৰ্ডিনেশ্যনবিলাক সেই কোঅৰ্ডিনেশ্যনবিলাক বৃদ্ধি হোৱাত যথেষ্ট সহায় কৰে। 4 নম্বৰটো আৰু শেষৰটো আমি ক'ব বিচাৰোঁ ছ'চিয়েল প্লে। ছ'চিয়েল প্লেটো এটা ফিজিকেল প্লে হয়। ছ'চিয়েল প্লেটো আমি এক প্ৰকাৰৰ ফিজিকেল প্লে ধৰণে ল'ব পাৰোঁ। আমি ছ'চিয়েল প্লেটো আজিকালি দেখা যায় শিশুসকল খুব স্কুলৰ ক্ষেত্ৰত বা অন্যান্য অনুষ্ঠানৰ ক্ষেত্ৰত খুব সমাজৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু সেই তাৰ মুখ্য কাৰণটো মই ভাবোঁ যে তেওঁলোকৰ ছ'চিয়েল প্লে এক্টিভিটিছবিলাক খুব কম হৈ পৰিছে। তেওঁলোকে ছ'চিয়েল প্লেত খুব কম সময় দিছে আৰু অভিভাৱকসকলে এই ছ'চিয়েল প্লে এক্টিভিটিছটো সুন্দৰভাৱে ডিজাইন কৰি তেওঁলোকৰ লগ বন্ধুৰ লগত বা ফেমিলি চাৰ্কলৰ লগত বহি পিনে ছ'চিয়েল প্লে আমি যেনেকৈ আগতে লুডু খেলিছিলোঁ বা কেৰেম খেলিছিলোঁ গোটেইবিলাকে বহি তেওঁলোকৰ ইজনে সিজনৰ কোঅৰ্ডিনেশ্যনটো থাকিছিল আৰু ছ'চিয়েল প্লেৰ জৰিয়তে সেই কোঅৰ্ডিনেশ্যনটো যথেষ্ট বৃদ্ধি হয়। আৰু এই 4টা পইণ্ট মই আপোনালোকক ক'ব বিচাৰোঁ যে প্ৰথমটো ফিজিকেল প্লে, তাৰপিছত কনষ্ট্ৰাক্টিভ প্লে বা ক্ৰিয়েটিভিটি প্লে, তাৰপিছত চেঞ্চৰি প্লে আৰু 4 নম্বৰটো ক'ব বিচাৰিছোঁ ছ'চিয়েল প্লে। এই 4টা খেলাত আমি যদি 2 বছৰৰ পৰা 6 বছৰ শিশুক যদি আমি অভিভাৱকসকলে ভালদৰে ডিজাইন কৰি বনাব পাৰোঁ তেওঁলোকৰ মই ভাবোঁ যে তেওঁলোকৰ এই খেলৰ জৰিয়তে তেওঁলোকৰ বিকাশসমূহ যথেষ্ট বৃদ্ধি হ'ব। খুব মানে যিমানখিনি বৃদ্ধি হ'ব লাগিছিল তেওঁলোকৰ খুব খৰতকীয়াভাৱে বৃদ্ধি হ'ব আৰু তেওঁলোকে ভৱিষ্যতটো তেওঁলোকৰ এই বিকাশসমূহৰ জৰিয়তে ভৱিষ্যত জীৱনটো উন্নতি হ'ব। গতিকে এই 4টা যি ভাগ মই কৰিছোঁ সেই 4টা ভাগত আৰু পিছৰ ভিডিঅ'লৈ আপোনালোকৰ প্ৰত্যেকটা ভাগৰ ওপৰত কেনেধৰণে এক্টিভিটিছ বনাব পাৰি, কেনেধৰণে কৰিব পাৰি বা শিশুসকলক কেনেধৰণে তাতে ইনভলভ কৰিব পাৰি বা শিশুসকলে সেই গেমৰ জৰিয়তে কেনেধৰণে আমেজ পায় সেই আমেজসমূহ কেনেধৰণে পাব পাৰি এই পিছৰ ভিডিঅ'সমূহলৈ প্ৰস্তুত কৰি থাকিম। গতিকে আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পাইছে তেনেহ'লে সকলোৱে আগৰবাৰৰ দৰে এইবাৰো কৈছোঁ যে সকলোৱে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ জৰিয়তে জনাই থাকিব। ধন্যবাদ।